हमारे प्रमोद बोरो जी का, विल्सन जी का बहुत बहुत धन्यवाद करता हूं, जिन्होंने एक उदाहरण हमारे सामने रखा है। आज तक जिला सैनिक वेलफेयर ऑफिस बनाना या उनके किसी भी स्ट्रक्चर को बनाने के लिए हमें आर्म फोर्सेस फ्लैग डे फंड से पैसा जाता था, लेकिन आज हमें उनकी तरफ से ये जो तोहफ़ा मिला है, जो हमें गिफ्ट मिला है, वो एक अपने आप में एक हिस्ट्री बनाता है। ये इंफ्रास्ट्रक्चर जो बना है, ये हमारे न केवल एक्स सर्विसमैन, हमारी विधवा बहनें, हमारे डिपेंडेंट बच्चों के काम आएगा, बल्कि ये एक पॉइंट होगा, ऐसा एक जगह होगी जहाँ पर हमारे इस जगह के यूथ, लड़के या लड़कियाँ सेना के बारे में जानकारी हासिल करेंगे, जो कि अभी चल रही है। इसके अलावा भी जैसे एनडीए, सीडीएस, जिसकी इन्फॉर्मेशन आज हमारे बच्चों में नहीं है, उसको हम देंगे। उनके लिए जो भी मदद हो सकती है वो करेंगे। आज का ये दिन चीफ मिनिस्टर इंस्टीट्यूशनल प्लांटेशन प्रोग्राम के तौर पे भी हमने मनाया, जहाँ पर हमारे सभी भूतपूर्व सैनिक, उनके परिवार, हमारी विधवा बहनें और साथ में श्री विल्सन जी भी हमारे साथ में हैं इस प्रोग्राम में। तो मैं उनका बहुत बहुत धन्यवाद करता हूं, और उनका जो जुड़ाव है हमारे इस ऑर्गेनाइजेशन के प्रति, वो अद्वितीय है। मैंने ऐसा देखा नहीं कभी, जबकि जैसे ही हमारा कोई प्रोग्राम होता है वो बढ़ चढ़ के हिस्सा लेते हैं और हमारा मार्गदर्शन भी करते हैं। बहुत बहुत धन्यवाद। ताके धन्यवाद ज्ञापन কৰিব বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচ এটা মানে আজি অফিচ উদ্বোধন কৰা হ'ল, আৰু সেইখনৰ যিবিলাকে পদক্ষেপ লৈছে আমাৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ, লগতে আমাৰ ষ্টেটৰ পৰা অহা আমাৰ ষ্টেট যিটো ৱেলফেয়াৰ মানে সৈনিক ৱেলফেয়াৰ অফিচাৰ, তেখেত আমাৰ ডাইৰেক্টৰ আমাৰ মাজত যোশী সাহেব, ব্ৰিগেডিয়াৰ যোশী সাহেব আহিছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ ইনিচিয়েটিভত, আৰু লগতে বিটিআৰ চৰকাৰে এটা মানে জেগা এটা দিলে, স্পেচ এটা দিলে এইখন অফিচ বনিবলৈ, আৰু ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতৰ এটা মানে অৰিহণা আছে, তেখেতে এটা কনচেণ্ট দিছে যে এইখন হ'ব লাগে, আগবাঢ়িব লাগে। তেখেতে বিশেষ গুৰুত্ব দিছে এইবাৰ বিশেষকৈ জিলা সৈনিক ৱেলফেয়াৰ অফিচক, কাৰণ এইটোৰ জৰিয়তে এতিয়া বিভিন্ন ধৰণৰ আমাৰ যিবিলাক যুৱক যুৱতীসকল আছে, ইউথসকল আছে, তেখেতসকলক এটা প্লেটফৰ্ম দিবলৈ যত্ন কৰা হৈ আছে এইটোৰ জৰিয়তে। আৰু আমি জানো যে বহুত দল সংগঠন তেখেতসকলে অলৰেডি যিবিলাকে বিশেষকৈ জংঘলত আছিলে ছাৰেণ্ডাৰ কৰিলে, এতিয়া ওলাই আহিছে। তেখেতসকলক যিবিলাক এলিজিবল, তেখেতসকলকো এটা প্লেটফৰ্ম দিব লাগে। তো সেই জৰিয়তে তেখেতে আলোচনা কৰিছিলে, আৰু ময়ো লগতে আছিলোঁ। তো মেইন উদ্দেশ্য বা লক্ষ্য আছিলে এইটোৱেই যে আমি এতিয়া ভাল শান্তিৰ পৰিৱেশ আহিছে, বিশেষকৈ কোকৰাঝাৰ বা আমাৰ বিটিআৰ হিচাপে, আৰু কোকৰাঝাৰ এজ এ বিটিআৰ হেডকোৱাৰ্টাৰ, ইয়াত এটা প্লেটফৰ্ম আমি সকলো যুৱক যুৱতীসকলক, ইউথসকলক আমি দিব লাগিব। আৰু সেইটোৰ কাৰণে মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখনৰ জৰিয়তে, জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ জৰিয়তে এতিয়া অলৰেডি কেইটামান ট্ৰেইনিং আৰম্ভ হৈ গৈছে। তেখেতসকলে তেনেকুৱা ধৰণৰ স্পেচ নাই, তথাপিও আৰম্ভ কৰি দিছে। যেনেকৈ অগ্নিবীৰৰ অলৰেডি ট্ৰেইনিং আৰম্ভ হৈ গৈছে। তো বিভিন্ন ধৰণৰ তেখেতসকলে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ কথা কৈ আছে। তো তেখেতসকলে বিভিন্ন ধৰণৰ মানে ডিফেন্সৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক কি ধৰণে মানে ট্ৰেইন আপ কৰিব লাগে, ৰেডি কৰিব লাগে, সেইখন তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈ আছে। তো এতিয়া তেখেতসকলক এটা স্পেচ দৰকাৰ আছিল, এটা সুকীয়াভাৱে এটা অফিচ দৰকাৰ, তেখেতসকলে অপাৰেট কৰিব পাৰিব, তেনেকুৱা দৰকাৰ আছিল। মই অত্যন্ত সুখী যে সেইখন অফিচ আজি হৈ গ'ল, আৰু লগতে তেখেতসকলৰ কেইটামান আৰু বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ বা তেনেকুৱা কেইটামান ৰিকুৱাৰমেণ্ট আছে। আমি চৰকাৰ ফালৰ পৰা নিশ্চয় সেইটো তেখেতসকলক সহায় কৰিম বা হেল্প কৰিম, যে তেখেতসকলে যাতে এটা ভাল এটা কেম্পাছ হৈ যায়, যাতে এটা মানে ইয়াত যিবিলাক যুৱক যুৱতীসকল আহিব, ইনফৰ্মেশ্যন জাষ্ট ল'ব এনেকুৱা নহয়, ইয়াত যাতে ট্ৰেইনিঙো ল'ব পাৰে, তেনেকুৱা এটা স্পেচ আমি বিল্ড আপ কৰিবলৈ যত্ন কৰি আছোঁ। আৰু মই নথৌ সুখী যে এতিয়া বিশেষকৈ যে মানে এজন দেশ সেৱা কৰিবলৈ, যিটো মানে দেশভক্ত হ'বলৈ যিবিলাক গুণ, যিবিলাক কোৱালিটি এজন মানুহৰ তাত এটা নাগৰিক হিচাপে থাকিব লাগে, জিলা সৈনিক ৱেলফেয়াৰ অফিচ ফালৰ পৰা সেই মানে সজাগতাটো, সেই এৱেৰনেছটো, সেই দেশভক্ত, দেশপ্ৰেমৰ এটা মানে যিটো জাগৰণ আহিব লাগে, সেইটো নিশ্চিত ৰূপে আহিব বুলি ভাবিছোঁ। আৰু সঁচাৰূপে আমি আমাৰ দেশৰ কাৰণে এটা ডাঙৰ কণ্ট্ৰিবিউট কৰিম এইখন অফিচৰ জৰিয়তে। আমাৰ বিটিআৰৰ যিমান যুৱক যুৱতীসকল আছে, বড়োলেণ্ডৰ যিমান ইউথসকল আছে, এটা প্লেটফৰ্ম পাব যে আমি কি ধৰণৰ দেশক সেৱা আগবঢ়াব পাৰিম। কাৰণ তেখেতসকলে ইয়াত ট্ৰেইনিং পাই বিভিন্ন ধৰণৰ ডিফেন্সত তেখেতসকলে চাকৰি পাবলৈ সক্ষম হ'ব বা লাভান্বিত হ'ব। তো সেইকাৰণে আমি চৰকাৰ ফালৰ পৰা নথৌ আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावरि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला।
खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।